Hello friends, welcome back to my channel. আজি আমি পলাশবাৰীৰ ৰাস চাব যাম আৰু ভাইটিলে ৰখি আছো। এয়া চাওক ভাইটি আহিলে আৰু এয়া আমাৰ বব। বাই বাই বব। এয়া আমি ৰাতি গৈ আছো। মোৰ কোলাত আছে মোৰ ল'ৰাটো আৰু এয়া ভাইটি ড্ৰাইভ কৰি আছে ভাইটিয়ে আৰু পিছফালে আছে আইতা আৰু ভণ্টি। এয়া চাওক মিৰ্জাৰ ৰাস্তাটো সোমোৱাৰ গেটখন ইমান ধুনীয়া ডেকোৰেশ্যন কৰিছে আৰু এয়া মই মোৰ ছোৱালীজনীক টিউশ্যনৰ পৰা পিক আপ কৰিব আহিছোঁ। এইজনী মোৰ ছোৱালী। এতিয়া তাইক লৈ আমি চবেই যাম পলাশবাৰী ৰাস চাব। এয়া চাওক পলাশবাৰী গেটটোত আমি সোমাইছোঁ। ইমান ধুনীয়া ডেকোৰেশ্যন। এই লাইটনিংবিলাক চাওক না ইমান ধুনীয়া, বহুতেই ধুনীয়া কৰিছে। এয়া চাওক আমি গৈ আছো। পোৱালি ক'ত আহিছা? ৰাস চাব আহিছা? এয়া চাওক বদমাছ ক'ত আহিছা? আইতা এবাৰ কৈ দিয়, হাই কৈ দিয়। ক'ত আহিছা? ৰাস পূজা চাবা? হয় নেকি? ধুনু হাই কৈ দিয়া। হাই। এয়া চাওক কিমান ডাঙৰ এৰিয়া, বাপৰে ইমান গাড়ী। আৰু এইখন আমাৰ গাড়ী ভাইটিয়ে পাৰ্কিং কৰি আছে। আহক এতিয়া আমি পলাশবাৰী ৰাস চাব যাওঁ। এয়া আমাৰ পোৱালি। ভাল লাগিছে নে আইতা? অ আইতা ভাল লাগিছিল নাই? এয়া চাওক পলাশবাৰী ৰাস, বহুতেই সুন্দৰ এটা পৰিৱেশ। এয়া আমাৰ পোৱালীক আইতাই কোলাত লৈ আছে। এইফালে ভণ্টি গৈ আছে। বিৰাটেই এটা সুন্দৰ পৰিৱেশ। ইমান ধুনীয়া ধুনীয়া এয়া ফুল ওলাইছে চব। অ দাদা কিমানকে এয়া ফুল? কেনে কিমান? সৰুবিলাক কিমান? সৰুবিলাক বা ইমান দাম? চাওক ইমান ধুনীয়া ধুনীয়া ফুল। এয়া আহক আগত চাওক, বলক কওক। চাওক ফ্ৰেণ্ডছ ইমান ধুনীয়া ধুনীয়া ইয়েৰিং আহিছে ইয়াতে। কিমানকে দাম আছে দাদা? গোটেইখিনি 50 টকা। এবাৰ দেখাই দিয়কচোন ঘূৰাই, আৰু আপোনাৰ ওচৰত আহিব মানুহ। ৱাও ইমান ধুনীয়া লাগিছে। ল'ম ৰ'ব, এবাৰ পূজাটো চাই আহোঁ। অহা সময়ত ল'ম দে। 50 টকা কম দিলে।
কি ভাল লাগিছে এয়া ল'ৰা ছোৱালী খেলা বস্তুৰ কি লাগিব এইটো এতিয়া আকৌ তাই পুতলালে মন কি পুতলা লাগিব চোৱা ধুনু ধুনু এইটো চুচৰিবা উঠা নুঠা নাই নহ'ব এইটোতো নুঠে তাই দাদা কিমানকে চেইনবিলাক কিমানৰ পৰা ষ্টাৰ্টিং লাগে লোৱা অ' ৱাও দেখাই দিয়া বা এয়া চাওক ধুনীয়া ধুনীয়া কিবা এয়া কি হয় দাদা হা চিপছ এয়া ফ্ৰেণ্ডছ ধুনীয়া ধুনীয়া চিপছ চাওক কি কি চিপছ আছে ইয়াতে মই বুজিয়ে পোৱা নাই এয়া চাওক বিভিন্ন ধৰণৰ চিপছ আছে আৰু এইখিনি চাগে আচাৰ ন আচাৰ 100 টকা এইটো কি আচাৰ মিঠা তেতেলী মিঠা বগৰী মিঠা মিক্স ফ্ৰেণ্ডছ ইয়াতে বহুত ধৰণৰ আচাৰ আছে আপোনালোকে যদি ইচ্ছা কৰে ইয়াৰ পৰা ল'ব পাৰে দেখাততো খুবেই টেষ্টি লাগিছে এয়া জিলেপি এয়া চাওক বিভিন্ন ধৰণৰ মিঠাই ওলাইছে ইয়াতে এক নম্বৰ ৱাৰ্ড মনিন্দ্ৰ কলিতা 3 নম্বৰ আমাৰ মুখ্য বৰাতলি অমল কলিতা 4 নম্বৰ ৱাৰ্ড বৰাতলি হেমন্ত কলিতা বাওফালৰ আনন্দবেলা ৰঞ্জু কলিতা 6 নম্বৰ ৱাৰ্ড হেপি বাপৰে জগন্নাথ ইয়াতে জগন্নাথক উঠি দিছে এয়া চাওক বাপৰে বহুত মানুহ চাউমিন চিকেন চাউমিন টেষ্টি হ'বনে নাই এয়া আমাৰ পোৱালি খাই আছে ম'ম' আমাৰ পোৱালিকো লাগে এয়া ল'লোঁ মই ইয়েৰিং লৈ আছোঁ